বহুতে কম্পিউটাৰ অথবা লেপটপত অসমীয়া কীবৰ্ডখন আনিব নোৱাৰে বা বহুতে কম্পিউটাৰ বা লেপটপত অসমীয়া লিখিব নাজানে। তো এই ভিডিঅ'টো আপোনালোকক মই দেখাই দিম কেনেকৈ এছামিজ কীবৰ্ডখন আনি আপোনালোকে নিজৰ কম্পিউটাৰত এছামিজ টাইপিং কৰিব। চ' আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট আপোনালোকে লেফ্ট ছাইডত তলত থকা ষ্টাৰ্ট বাটনটোত গৈ ইয়াতে চাৰ্চ কৰিব কণ্ট্ৰল পেনেল। কণ্ট্ৰল বুলি লিখি দিলে আপোনালোকৰ ওপৰত আহি যাব। কণ্ট্ৰল পেনেলত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াত লক লেংগুৱেজ এণ্ড ৰিজন বুলি অপশ্যন এটা থাকিব। তাৰ তলত চেঞ্জ কীবৰ্ড এণ্ড আদাৰ ইনপুট মেথড থাকিব। তাত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ ৰিজন এণ্ড লেংগুৱেজ এইখন আহিব। ইয়াত আপোনালোকে চেঞ্জ কীবৰ্ডত ক্লিক কৰিব। ইয়াত এডত ক্লিক কৰিলে নেক্সট এড লেংগুৱেজটো আপোনালোকে বিচাৰিলে হ'ল এছামিজ বুলি থাকিব। ইয়াত আপুনি এছামিজৰ লেফ্ট ছাইডে যাব প্লাছ চিনৰ ক্লিক কৰিলে হ'ল। তলত কীবৰ্ডৰ আদাৰ বুলি অপশ্যন যাব, কীবৰ্ডৰ প্লাছ চিনৰ টিপিলে নেক্সট আপুনি এছামিজত ক্লিক কৰিলে হ'ল। তাৰপিছত অ'কে টিপিলে আৰু এপ্লাই কৰিলে এপ্লাই কৰিব লাগিব। এইবাৰ এপ্লাই কৰাৰ পিছত আৰু অ'কে কৰিব লাগিব আপুনি। দেন আৰু অ'কে কৰি এইখন কাটি দিওঁ আৰু তাৰপিছত আপোনালোকে কম্পিউটাৰত থোৱা নোটপেডখন উলিয়াই লওক। ষ্টাৰ্ট বাটনটোত গ'লে আপোনালোকে নোটপেড পাই যাব। নোটপেড অ'পেন কৰিলে নোটপেডৰ ফন্ট ষ্টাইলটো আপোনালোকে ডাঙৰ কৰি লওক। আপোনালোকৰ ইচ্ছা অনুসৰি কৰি লওক আৰু চিনি পোৱাকৈ। এতিয়া আপোনালোকে ইয়াত ৰাইট ছাইডৰ তলত হয় ইংলিছ লেংগুৱেজটো দেখিছে। এই ইংলিছ লেংগুৱেজটো আপোনালোকে এছামিজ কৰিব লাগিব। এছামিজ কৰিবলৈ হ'লে অল্টাৰ কীটো প্ৰেছ কৰি প্লাছ চিফ্ট কীটো প্ৰেছ কৰিব লাগিব। এবাৰ দেখিছে আপোনালোকে এছামিজ হৈ গ'ল। এছামিজ হোৱাৰ পিছত আপোনালোকৰ কীবৰ্ডখন থাকিব ইংলিছত। ইংলিছৰ কীবৰ্ডখন এছামিজ লিখিবলৈ হ'লে আপোনালোকে এইখন চাৰ্ট ইউজ কৰিব পাৰে। আপোনালোকে আপোনাৰ মোবাইলত স্ক্ৰীনশ্বট মাৰি লওক, নহ'লে গুগলতে এইখন পাই যাব। এইখন তাৰ পৰা প্ৰিণ্ট আউট কৰি ল'ব পাৰে। তাৰপিছত আপোনালোকে আপোনাৰ নোটপেডত লিখক এছামিজ হোৱাৰ পিছত। এই চাওক মই অসমীয়াত লিখি আছোঁ, এনেই কিবা এটা লিখি দিছোঁ আৰু যদি আপুনি এইখন কীবৰ্ডত এনেদৰে লিখিবলৈ টান পায় তেনেহ'লে আপোনালোকৰ অন্য ব্যৱস্থাও বাৰু আছে। তাৰ কাৰণে আপুনি ষ্টাৰ্ট বাটনত গৈ ইয়াত চাৰ্চ কৰিব লাগিব অন স্ক্ৰীন কীবৰ্ড। অন স্ক্ৰীন কীবৰ্ড টিপিলে আপোনালোকৰ স্ক্ৰীনত এখন কীবৰ্ড আহি যাব। ইয়াত অন স্ক্ৰীন কীবৰ্ডত ৰাইট ক্লিক কৰিলে হ'ল। ৰাইট ক্লিক কৰিলে তাৰপিছত আপোনালোকে তলত আছে পিন টু টাস্ক বাৰ, তাত আপুনি ক্লিক কৰি দিয়ক। লেফ্ট ক্লিক কৰিলে তাৰপিছত আপোনাৰ তলত টাস্ক বাৰখনত আহি গ'ল এটা চিম্বল নতুনকৈ, তাত আপুনি ক্লিক কৰি দিয়ক। এতিয়া আপোনাৰ অন স্ক্ৰীন কীবৰ্ডখন আহি গ'ল। এতিয়া আপুনি এইখন এছামিজ কৰি লওক আগৰ নিচিনা লেংগুৱেজত গৈ। এছামিজটো আপোনালোকৰ এড হৈয়ে আছে, তাত এতিয়া ইংলিছৰ পৰা এছামিজ চেঞ্জ কৰি ল'লে হ'ল। চেঞ্জ কৰি ল'লে এছামিজ হৈ গ'ল। ইয়াত আপুনি এতিয়া মাউচে লিখিব পাৰে যিকোনো অসমীয়া। মই এটা লিখি দেখুৱাই আছোঁ আপোনালোকক। তাত আপুনি বিভিন্ন অসমীয়া লিখিব পাৰে। আপোনালোকে এই উইনলিপি এপ্লিকেশ্যনটোৰ দ্বাৰাই অসমীয়া টাইপিং কৰিব পাৰে। উইনলিপি এপ্লিকেশ্যনটো ডাউনলোড কৰি লেংগুৱেজটো চেঞ্জ কৰি আপোনাৰ ইংলিছ কীবৰ্ডখনত অসমীয়া লিখিব পাৰে।